নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিফ লাভ ডাইৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে জীৱনত সফল হ'ব খোজে নেকি? বিশেষকৈ কেৰিয়াৰৰ দিশত আপোনাৰ চাকৰি কৰ্মক্ষেত্ৰখনত যদি উন্নতি কৰিব বিচাৰিছে, তেনেহ'লে এইবোৰ কথা কেতিয়াও নক'ব। আহক জানি লওঁ এইবোৰ কথা কোনবোৰ কথা। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কেতিয়াও অফিচত নক'ব যে আপুনি এই কাম কৰিব নোৱাৰে, কাৰণ এনে কৰিলে আপুনি দায়িত্ব ল'ব নোৱাৰে বুলি ভাবিব আৰু আপোনাৰ যোগ্যতাৰ ওপৰতো প্ৰশ্নবোধক চিন ওলমি ৰ'ব। কেতিয়াও আপোনাৰ কৰ্মক্ষেত্ৰত বা অফিচত অসম্ভৱ শব্দটো নক'ব। এনেকৈ নক'ব যে এইটো অসম্ভৱ, মই কৰিব নোৱাৰোঁ। এনে কৰিলে আপোনাৰ বছ তথা সহকৰ্মীসকলে আপোনাৰ নিগেটিভ ছবি এখন বনাই ল'ব। অতিমাত্ৰা চৰি শব্দটোও নিজৰ কৰ্মক্ষেত্ৰত ব্যৱহাৰ নকৰিব, কাৰণ চৰি কোৱাটো বেয়া নহয়, কিন্তু অতিমাত্ৰা চৰি শব্দটোৱে কেতিয়াবা বৰ ইৰিটেট কৰে কিছুমান মানুহক। কেতিয়াবা অফিচ বা কৰ্মক্ষেত্ৰত অসহজ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তেতিয়া আপুনি নিজৰ আত্মবিশ্বাস হেৰুৱাব নালাগে তথা নিজকে আত্মবিশ্বাসহীন কেতিয়াও নেদেখুৱাব। শেষত ইয়াকে ক'ব খোজোঁ যে অফিচত বা কৰ্মক্ষেত্ৰত আপুনি সদায় সহকৰ্মীৰ লগত সহযোগেৰে কাম কৰক, নিজৰ কামৰ প্ৰতি নিষ্ঠাৰে আগবাঢ়ক আৰু আপোনাৰ জ্যেষ্ঠজনৰ লগত সুসম্পৰ্ক বজাই ৰাখক। আপুনি নিশ্চয় সফলতাৰ শিখৰত উত্তীৰ্ণ হ'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।